নমস্কাৰ বন্ধুসকল, কেনে আছে আপোনালোক? আশা কৰোঁ ভালে আছে। আমি এতিয়া ওলাব লৈছোঁ। ইয়াত ওচৰতে কাৰ্বি ইউথ ফেষ্টিভেল হৈ আছে। মানে কাৰ্বি আংলঙত বহুত ডাঙৰ ফেষ্টিভেল। মানে ইয়াত মানে ইমান ভিৰ থাকে নহয়। আমি তাত সোমাবলৈ বহুত কষ্ট কৰিব লাগিব। ইয়াত তলফালে আপোনালোকৰ তলফালে ইমান ভিৰ হৈ আছে। আপোনালোকক দেখাম মই এতিয়া। এই 5-6 কিলোমিটাৰমান পূৰা ট্ৰাফিক হৈ আছে। আমি এতিয়া ওপৰৰ পৰা চাব ইমান ভিৰ। এইটো আপোনাৰ 5-6 কিলোমিটাৰ। এতিয়া দাদাই কৈ আছিলে মানে বহুত আগলৈকে ডিফু মেইন বজাৰলৈকে পূৰা এতিয়া তলফালে নামো। আমি পূৰা তলত নামিব লাগিব। চিৰিৰ তলত নামি কিনে আমি আগফালে যাব লাগিব। আমাৰ দাদা আগত আগফালে ৰখি আছে, ৱেইট কৰি। তেতিয়া তলফালে আহি পালোঁহি। ইয়াৰ পৰা গাড়ীত উঠিম আমি। গাড়ীত উঠি কিনে দাদা বাইকটো ইয়াতে থৈ দিছে। বাইকত নাযাওঁ আজি গাড়ীত যাম। আমাৰ এতিয়া ছাডেনলি প্লান চেঞ্জ হ'ল। মানে এতিয়া বহুত ভিৰ যে, সেইকাৰণে গাড়ীত নাযাওঁ বোলে। গাড়ীটো থৈ দিছোঁ তলতে। এতিয়া আমি খোজকাঢ়ি যাওঁ। ইয়াৰ পৰা বেছি দূৰ নহয়, 1-1.5 কিলোমিটাৰমান হ'ব। কিন্তু ট্ৰাফিকত ফচি থকাতকৈ আমি খোজকাঢ়ি যোৱাই ভাল। সেইবুলি আমি মানে খোজকাঢ়ি ওলাই গৈছোঁ এতিয়া। আমি এতিয়া ওলাইছোঁ। দাদাহঁতক লগ পাইছোঁ। দাদাসকল আছে ইয়াত। এইফালে সঞ্জয় দা আছে, জিতু দা আছে, এইফালে দাদা আছে, পিণ্টু দা, আমাৰ তেৰণ দা, আমাৰ ডাঙৰ ককাই। এতিয়া আমি গৈ আছোঁ আজি আমি তাৰালাংচত ফূৰ্তি কৰিম। আমাৰ বছ আমাক এতিয়া গাইড কৰিব। আমি এতিয়া গাড়ীৰ পৰা নামি দিছোঁ। ইয়াত বহুত ভিৰ, ট্ৰাফিকটো বহুত হেভি, সেইকাৰণে গাড়ীৰ পৰা নামি দিলোঁ। ইয়াৰ পৰা বেছি দূৰ নহয়, 1 কিলোমিটাৰমান হ'ব ভিতৰৰ ফালে। আমি এতিয়া ভিতৰৰ ফালে আছে। ইয়াত মানে খোজকাঢ়িবলৈও বহুত অসুবিধা হৈ আছে, ইমান গেটাৰিং। এইফালে ইমান গাড়ী ট্ৰাফিক। আমি ৰং চাইডে গৈ আছোঁ। গাড়ীয়ে নামাৰি দিলে হ'ল। এইফালৰ পৰা যাব নোৱাৰি, এইফালে বহুত ভিৰ। মানে পাহাৰটো বহুত আহিছে, যোৱাটো মানে বহুত কম। যোৱাটো মানুহে নাই, ৰং চাইডে মানুহ গৈ আছে। বহুত গ'লে আমি ফাইনেলি আহি পালোঁ মেইন গেটৰ ওচৰলৈ। ইয়াত দেখিব পাইছে গেটটো, ক্লক টাৱাৰ। ইয়াৰ পৰা এণ্ট্ৰি গেট। ফাইনেলি আমি গেটৰ সন্মুখত আহি পালোঁহি। বহুত মানুহ, বহুত ভিৰ। ইয়াত খোজকাঢ়িবলৈ অসুবিধা, বহুত গেটাৰিং। আমাৰ লগত আছে মিন্ময় ভাই, অংশু ভাই, আৰু এইফালে দাদা আছে। এতিয়া আমি ফুৰিম, মাজত সোমাম, ক'ত কি আছে চাম। শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, আপোনালোকে মৰম দিব। আৰু আমাৰ এইফালে আছে দাদা, সৰু ভাইটি আছে। তোমাৰ নামটো কি? তন্ময় ভাইটি আছে ওচৰত। আমি এতিয়া মাজত সোমাম, মাজত বহুত আগত। দাদাসকল আহি পালেহি। এতিয়া আমি মাজত আহি পাইছোঁ। দাদাসকল আহি পালে। বহুত ডাঙৰ ক্লক টাৱাৰ। ইমান ডাঙৰ ক্লক টাৱাৰ আজিলৈকে মই দেখা নাছিলোঁ। ইমান ডাঙৰ ক্লক টাৱাৰ আছে। গেটৰ সন্মুখত আহি পালোঁ। গেটৰ পৰা সোমাম এতিয়া। বহুত গেটাৰিং, বহুত লাখ মানুহ আছে ইয়াত। লাগিছে মিন্ময়? বেলেগ এখন ষ্টেজৰ ওচৰত আহিছোঁ। প্ৰথম ষ্টেজটো আমি পাৰ কৰিলোঁ। ইয়াত বহু কেইখন ষ্টেজ আছে, 18-20খন ষ্টেজ আছে। একজেক্টলি নাজানো, প্ৰথমবাৰ আহিছোঁ। ইয়াত চাব, বেলেগ এখন ষ্টেজ আছে। ইয়াত বেলেগ প্ৰগ্ৰাম হৈছে, তাত গান হৈছিলে, ইয়াত কিবা হৈছে, বেলেগ কিবা। এইটো ছেকেণ্ড ষ্টেজ। আমি প্ৰথম ষ্টেজত দেখালোঁ, ছেকেণ্ড ষ্টেজ। ইয়াতো মানুহৰ ইমান ভিৰ, চাৰিওফালে মানুহে মানুহ। এইফালৰ পৰা সিফালৈকে মানুহে মানুহ। ভণ্টি ভাল লাগিছেনে? কেনেকুৱা লাগিছে দাদা আপোনাক ইয়াত আহি কিনে? বহুত বঢ়িয়া, মানুহ ভিৰ, প্ৰগ্ৰাম বহুত বঢ়িয়া। জাষ্ট আমি সোমাইছোঁ। এতিয়া বহুত চাব আছে আমাক, বহুত আপোনালোকক বহুত দেখাম। আমি কেনেকৈ যাম মাজত। এতিয়া এটা চুকত সোমাইছোঁহে, গেটৰ পৰা জাষ্ট সোমাইছোঁ। আৰু ইয়াত বহুত আগত যাব আছে, বহুত বাকী আছে ইয়াত। ইমান ধুনীয়া ভিউ। I love Talansu আছে। ফটো মাৰিবলৈ আহে। ক্লিক পইণ্ট। I love Talansu।
পোৱালীবিলাকে খেলি আছে ভাল লাগিছেনে ক'ৰ পৰা আহিছা বিতুবাই মানুহ গেদাৰিংটো দেখিব পাইছে ইমান মানুহ আছে পিছফালে আৰু এইফালে আৰু বেছি এইবিলাক ট্ৰেডিশ্যনেল মালা বেলেগ বেলেগ নাম আছে সকলোৰে দাদা এইবিলাক মালা নামটো কি এইবিলাকৰ ডিমাচা ন আৰু এইবিলাকক কি বুলি কয় লকেট এইটো আপোনালোকৰ ট্ৰেডিশ্যনেল ন কাৰ্বি ট্ৰেডিশ্যনেল এইবিলাক আৰু এইবিলাক ট্ৰেডিশ্যনেল থাকে এইবিলাকো ইয়াক কি বুলি কয় খুৰীয়া ন এই পইচা দি বনোৱা হয় চকৰ তোমাক কেনেকুৱা লাগিছে আহি কিনে ভাল পাইছা ন সময় সৰু পোৱালি